Subscribe to the channel and turn on the notification bell so you never miss an update. Hello friends, moi binude punor আপোনালোকৰ বাবে লৈ আনিছো এটা নতুন ভিডিও। Friends, লাইক কাক না লাগে নহয় জানো, ফেসবুকত লাইক সবকে লাগে, কিন্তু কিছুমান ব্যক্তিয়ে লাইক পাবৰ বাবে বিভিন্ন ধৰণৰ পদ্ধতি অৱলম্বন কৰে বা বিভিন্ন ধৰণৰ এপ গুগল প্লে ষ্টৰৰ পৰা ইনষ্টল কৰে আৰু সেইবোৰ এপৰ সহায়ত লাইক পাব বিচাৰে বা লাইক ল'বলৈ চেষ্টা কৰে। কিন্তু ফ্ৰেণ্ডছ, বৰ্তমান গুগল প্লে ষ্টৰত কোনো ধৰণৰ ফেসবুকত লাইক দিব পৰা এপ নাই বৰ্তমানলৈকে। আৰু ফ্ৰেণ্ডছ, যিবোৰ এপ আছে সেইবোৰ ফেক এপ হয়। আৰু ফ্ৰেণ্ডছ, মেচিন লাইকাৰ নামৰ আগতে এটা এপ আছিল যিটো এপৰ সহায়ত লাইক ল'ব পাৰিছিল, কিন্তু বৰ্তমান সময়ত মেচিন লাইকাৰ নামৰ যিমানবোৰ এপ আছে সেইবোৰ এপে কোনো ধৰণৰ লাইক দিব নোৱাৰে। ফ্ৰেণ্ডছ, এতিয়া মই আপোনালোকক তাৰ এটা প্ৰুফ কৰি দেখুৱাম। মই তাৰ বাবে গুগল প্লে ষ্টৰটো অপেন কৰিম আৰু ইয়াত মেচিন লাইকাৰ নামৰ এপটো সাৰ্চ কৰিম আৰু তাৰ নামত আপোনালোকে ইয়াত দেখিবলৈ পাইছে বহুতো এপ আছে, কিন্তু এই এপবোৰে কোনো ধৰণৰ কাম নকৰে বা আপোনালোকে এই এপবোৰৰ পৰা কোনো ধৰণৰ ফেসবুকত লাইক ল'ব নোৱাৰে। ফ্ৰেণ্ডছ, এই এপবোৰ ফেক হয় আৰু ফ্ৰেণ্ডছ, তাকে মই আজি আপোনালোকক প্ৰমাণ কৰি দেখুৱাম যে এই এপবোৰৰ সহায়ত আপোনালোকে কোনো ধৰণৰ লাইক ল'ব নোৱাৰে। ফ্ৰেণ্ডছ, ইয়াৰ এটা মই এপ ইনষ্টল কৰি দেখুৱাম আৰু ফ্ৰেণ্ডছ, ইয়াত আপোনালোকে দেখিবলৈ পাইছে 10,000 ডাউনলোডছ আৰু 4.3 ৰেটিং, কিন্তু এই 4.3 ৰেটিং যিটো আছে সেইটো একেবাৰে ফেক ৰেটিং হয়। আৰু তলৰ ফালে আপোনালোকে দেখিবলৈ পাব, স্ক্ৰল কৰিলে ইয়াত বিভিন্ন ধৰণৰ কমেণ্ট দিয়া আছে আৰু আপোনালোকে এই কমেণ্টবোৰ পঢ়িও আপোনালোকে চাব পাৰে যে এই যিটো এপ হয় এই এপটো ফেক হয় নে ৰিয়েল হয়, আপোনালোকে এই কমেণ্টবোৰ পঢ়িও অনুমান কৰিব পাৰে। ফ্ৰেণ্ডছ, মই এই এপটো ইনষ্টল কৰি থৈছোঁ আৰু আপোনালোকক অপেন কৰি দেখুৱাম যে এই এপটোৱে কেনেধৰণে কাম কৰে বা এই এপটোৰ পৰা আচলতে ডেভেলপাৰৰ কি লাভ হয়। ফ্ৰেণ্ডছ, ইয়াত প্ৰথমতে অপেন কৰাৰ পাছত এটা একাউণ্ট ক্ৰিয়েট কৰিবলৈ দেখুৱাইছে। ক্ৰিয়েট একাউণ্টত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত এডভাৰটাইজমেণ্ট দেখিব আৰু ইয়াৰ প্ৰতিটো ষ্টেপতে আপোনালোকে এডভাৰটাইজমেণ্ট দেখিব আৰু যিবোৰ এডভাৰটাইজমেণ্টৰ যোগেদি ডেভেলপাৰসকলে টকা ইনকাম কৰিব পাৰে। ফ্ৰেণ্ডছ, এই এপবোৰ বনোৱাৰ মূল বিষয় এইটোৱে যে তেওঁলোকে ইনকাম কৰিব পাৰে এই এপবোৰৰ সহায়ত, যিহেতু লাইক চবকে লাগে আৰু লাইক পাবৰ বাবে মানুহে বিভিন্ন ধৰণৰ পদ্ধতি অৱলম্বন কৰে। ফ্ৰেণ্ডছ, আপোনালোকে ইয়াত এডভাৰটাইজমেণ্ট দেখিব। গোটেই এপটোত প্ৰতিটো ষ্টেপতে আপোনালোকে এডভাৰটাইজমেণ্ট দেখি যাব। ফ্ৰেণ্ডছ, ইয়াত ইমেইল দিবলৈ কৈছে, আপোনালোকে ইমেইল দিব পাৰে, যিকোনো ইমেইলৰ নামত যিকোনো এটা দি দিলে ইয়াত ছেকেণ্ড ষ্টেপ আপোনালোকে পাই যাব। আৰু ফ্ৰেণ্ডছ, ইয়াত আপোনালোকে এডভাৰটাইজমেণ্ট দেখিব। প্ৰতিটো ষ্টেপতে এডভাৰটাইজমেণ্ট আপোনালোকে ইয়াতো দেখিবলৈ পাইছে। ইয়াত ফোন নাম্বাৰ দিবলৈ দেখুৱাইছে আপোনালোকে। ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে ইয়াত এজ বিচাৰিছে। ইয়াত ফ্ৰেণ্ডছ আপোনালোকে এডভাৰটাইজমেণ্ট দেখিবই আৰু ইয়াত এণ্টাৰ এ নেম, নেক্সট, আৰু ইয়াৰ পৰা আপোনালোকে কোনো ধৰণৰ লাইক ল'ব নোৱাৰে, কেৱল এডভাৰটাইজমেণ্ট দেখিব আৰু এডভাৰটাইজমেণ্ট। আৰু ইয়াত ফ্ৰেণ্ডছ, এইটো এতিয়া একাউণ্টটো কমপ্লিট ক্ৰিয়েট হোৱা দেখুৱাইছে, কিন্তু একাউণ্ট ক্ৰিয়েট নহয়। ইয়াৰ জৰিয়তে এটা লাষ্ট ষ্টেপ দেখিবলৈ পাব আপোনালোকে। লাষ্ট ষ্টেপ লিখা আছে লিভ আছ 5 ষ্টাৰ ৰিভিউ। ইয়াৰ মানে হৈছে যে আপোনালোকে আগতে দেখিবলৈ পাইছিল এপটোত আছিলে 4.3 ৰেটিং, মানে ইয়াত প্ৰতিজন ব্যক্তিকে 5 ষ্টাৰ ৰিভিউ দিবৰ বাবে কোৱা হয় বা 5টা ষ্টাৰ দিবৰ বাবে কোৱা হয়। আৰু আপোনালোকে এই যিখন ইয়াত স্ক্ৰীন দেখিছে, ইয়াত আপোনালোকে য'তেই ক্লিক নকৰক কিয় যিটো ৰিভিউ দিয়াৰ অপশ্যন থাকে বা জেগা থাকে তালৈ আপোনালোকে ট্ৰান্সফাৰ হৈ যাব। আপোনালোকে দেখিলে এতিয়া মই ক্লিক কৰাৰ লগে লগে ইয়াত ষ্টাৰ দিবৰ বাবে এটা অপশ্যন আহিছে। ইয়াত আপোনালোকে ষ্টাৰ দিব পাৰে। ষ্টাৰ দিয়াৰ পাছত আপোনালোকে আকৌ ঘূৰি গৈ সেই এপটোত চাব পাৰে, কিন্তু কোনো ধৰণৰ আপোনালোকে ইয়াত লাইক পোৱাৰ অপশ্যন নাপায় বা আপোনালোকে ইয়াৰ জৰিয়তে কোনো ধৰণৰ লাইক ল'ব নোৱাৰে। কেৱল এইটো এপ বুলিয়ে নহয়, প্লে ষ্টৰত প্ৰায় যিমানেই এপ আছে সকলো এপ ফেক হয় লাইক ল'বৰ বাবে। মেচিন লাইকৰ নামত যিমানবোৰ এপ আছে ফেক হয়। আৰু ফ্ৰেণ্ডছ, এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক যাতে আপোনালোকৰ
যিসকল ফ্ৰেণ্ড আছে যিসকল ফ্ৰেণ্ডে লাইক ল'ব বিচাৰে ফেচবুকত অটো লাইকাৰ ব্যৱহাৰ কৰি সেইসকলে আচলতে বুজি উঠক যে তেওঁলোকে আচলতে লাইক ল'ব পাৰিবনে এইবোৰ ফেক এপ হয় আৰু এই এপবোৰৰ সহায়ত তেওঁলোকে বিপদত পৰাৰ সম্ভাৱনাহে বেছি থাকে ফ্ৰেণ্ডছ যদিহে আপোনালোকৰ আমাৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আমাৰ এই ভিডিঅ'টো লাইক কৰক আৰু যিমান পাৰে শ্বেয়াৰ কৰক আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে আজিলৈ ইমানতে সামৰিছোঁ পুনৰ লগ পোৱাৰ আশাৰে জয় আই অসম